আজি মই শিকাম মাইক্ৰ'ছফ্ট ৱৰ্ডত কেনেকৈ পিকচাৰ ৱাটাৰমাৰ্ক দিব পাৰি পেজত সেই বিষয়ে ভিডিঅ'টো চাই থাকিব। দেখিছেনে পেজত কেনেকৈ ৱাটাৰমাৰ্ক দিয়া হৈছে। তো ইয়াৰ ওপৰত আমি টেক্সট টাইপ কৰিব পাৰোঁ। তো এইটো কেনেকৈ কৰা হৈছে ভিডিঅ'টো চাই থাকিব। মই ক্ল'জ কৰি দিছোঁ। তাৰপিছত প্ৰগ্ৰামটো খুলি লৈছোঁ। আমাক যাব লাগিব এতিয়া পেজ লেআউটত যাব লাগিব। পেজ লেআউট তাৰপিছত ইয়াতে ৱাটাৰমাৰ্ক বুলি আছে, ইয়াতে ক্লিক কৰি দিছোঁ। কাষ্টম ৱাটাৰমাৰ্ক ইয়াতে আমি ক্লিক কৰিম। তাৰপিছত ইয়াতে পিকচাৰ ৱাটাৰমাৰ্ক বুলি আছে, ইয়াতে আমি চিলেক্ট কৰি ইয়াৰ পিকচাৰটো চিলেক্ট কৰি ল'ম ড্ৰপ ডাউন মেনুৰ পৰা। পিকচাৰটো আমি চিলেক্ট কৰি ল'ম। এইটো পিকচাৰটো মই চিলেক্ট কৰি লৈছোঁ, ইনচাৰ্ট কৰি দিছোঁ, পিছত এপ্লাই কৰি দিছোঁ, ক্ল'জ কৰি দিছোঁ। এয়া আহি গৈছে। তো ইয়াৰ ওপৰত আমি টেক্সট টাইপ কৰিব পাৰোঁ। তো ৱাটাৰমাৰ্ক দিয়াৰ পিছত যদি কোনোবা আকৌ ৰিমুভ কৰিব বিচাৰে কেনেকৈ কৰা হয় চাই থাকিব ভিডিঅ'টো। ৰিমুভ কৰিবৰ কাৰণে পেজ লেআউট ৱাটাৰমাৰ্ক ৰিমুভ ৱাটাৰমাৰ্ক ইয়াতে ক্লিক কৰি দিব। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ধন্যবাদ।